হে দোস্ত, ৱেলকাম টু মাই ডিপজিটি ব্লগ চেনেল। মানে আজি মই অলপমান বেলেগ ধৰণৰ পৰিৱেশত অলপমান ভিডিঅ'টো বনাই আছোঁ। এইটো হ'ল আমাৰ ঘৰৰ চটৰ ওপৰত উঠি ভিডিঅ'টো বনাই আছোঁ। মানে লখিমপুৰত হ'বলৈ গৈ আছে হেভি হাব এছিয়ান, মানেনো কি দিল্লী, হায়দৰাবাদ এইবিলাক এয়াৰপৰ্টৰ দৰে হ'বলৈ গৈ আছে লখিমপুৰৰ এয়াৰপৰ্ট লীলাবাৰী। হৈ আছে লখিমপুৰ এয়াৰপৰ্টত। লখিমপুৰৰ এয়াৰপৰ্টৰ হাব মানে কি মই সকলোখিনি ক'ম, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এভৰি এছিয়ান হাব মানে হ'ল প্লেন বা তাৰ লগত থকা সকলো সম্বন্ধীয় ব্যৱস্থা এয়াৰপৰ্ট বা এভৰি এছিয়ানত থাকে। বিভিন্ন দেশ বিদেশৰ পৰা অহা প্লেনবিলাক তাত লেণ্ড কৰে। পিছত এভৰি এছিয়ানক লৈ বা এয়াৰপৰ্ট বা প্লেনক লৈ যিখিনি শিক্ষা মানুহক দিব পাৰি, মেণ্টেলাইন ইঞ্জিনিয়াৰে হওক বা পাইলট, শিক্ষাৰ কাৰণে ধুনীয়া শিক্ষা থাকে। ডাঙৰ এয়াৰপৰ্টত কিছুমান হাব থাকে, ঠিক তেনেকৈ লখিমপুৰৰ এয়াৰপৰ্ট হ'বলৈ গৈ আছে। বিভিন্ন ধৰণৰ শিক্ষা দিব আৰু এই শিক্ষাৰ বাবে মাটি বিচাৰি আমাৰ এয়াৰপৰ্ট অথৰিটিয়ে ৰিকুৱেজিশ্যন দিছে যে 25 একৰ মাটি শিক্ষাৰ কাৰণে যি বিল্ডিং হ'ব লাগে বা প্লেন ৰানৱে, মানে ৰানৱেটো অলপ ডাঙৰ কৰিব, মানে য'ত প্লেনবিলাক ৰাখিব অহাৰ পিছত সেইটো প্লেনবিলাক থ'বলৈ 84 একৰ মাটি ৰিকুৱেজিশ্যন দিছে। ভিডিঅ'টোত অকণমান হ'লেও গম পালে যে আমাৰ অসমখন ধুনীয়া হ'বলৈ গৈ আছে আৰু লগতে লখিমপুৰখনো। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ। আৰু এইবিলাক পথাৰত ধান চান কাটি আছে, এইবিলাকেই আৰু আমাৰ। থেংক ইউ।